আমাৰ গহপুৰ অঞ্চলৰ যিবিলাক গাঁও বিটিচিৰ অন্তৰ্ভুক্ত হৈ গ'ল আৰু তেখেতক দনচি সমষ্টিত যিটো পৰিলে হিচাপে মই দনচি সমষ্টিৰ এজন যিটো বিপিএফ দলৰ প্ৰাৰ্থী অলৰেডি ঘোষণা কৰিলে এই হিচাপে মই আহিছোঁ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ ৰাইজৰ অভাৱ অভিযোগবিলাক মই বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিটো আদৰণি মোক তেখেতসকলে জনালে ইয়াৰ কাৰণে পোনপ্ৰথমে মই আমাৰ গহপুৰবাসী সকলো ৰাইজক মই ধন্যবাদ যাচিছোঁ আৰু যথেষ্ট ভাল তেখেতসকলে আহি থকা দিনত আমাক কথা দিছে যথেষ্ট ভোট আমাক প্ৰদান কৰিব কাৰণ আমাৰ বহুত কাম কৰিব লগা আছে ইয়াত এতিয়া নতুনহে মাত্ৰ আমাৰ বিটিচিত অন্তৰ্ভুক্ত হৈছে আৰু বহুত কাম কৰিব লাগিব অফিচিয়েলি চিষ্টেম বহুত আছে কাম কৰিব লাগিব ইয়াৰ কাৰণে বহুত দায়িত্ব থাকিব ইয়াৰ কাৰণে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আহি থকা দিনত আমাৰ যদি বিপিএফ চৰকাৰটো আহত নিশ্চিত আহাৰ পিছত আমাৰ গহপুৰ ৰাইজৰ যিটো মানে উন্নয়নমূলক কাম কাজ তেখেতসকল যিটো সাংবিধানিকভাৱে যিবিলাক মানে মৌলিক অধিকাৰ তেখেতসকল দিব লগা আছে আমি বিপিএফ দলে দায়িত্ব ল'ম আৰু কাম কৰি যাম কেইবাটাও বিৰোধী পাৰ্টি আছে চাওক বিৰোধীবিলাকতো কৈয়ে থাকিব তেখেতসকলে ৰুলিং গভৰ্ণমেণ্ট যিটো তেখেতসকলে ইমান যদি ভাল কাম কৰিলে হয় আজিৰ ডেটত তেখেতসকলে কিয় ঘাবৰাব লগা হ'ল তেখেতসকলে ইমান কিয় মানে নিজকে ভয় কৰি আছে ভয় কৰিব লগাটো নাছিলে হয় না নহয় তাৰমানে তেখেতসকলে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত হৈ গ'ল আৰু তেখেতসকলে ভয়ত বিভিন্ন কথাবিলাক ঝাঁটা কৈ আছে তেখেতসকলে ইয়াৰ কাৰণে তেখেতসকলে জিতিব নোৱাৰে এইটো নিশ্চিত হৈ থাকক ছেপ্টেম্বৰ মাহত যিটো আমাৰ ৰিজাল্ট আহিব আৰু ছেপ্টেম্বৰ মাহতে বিপিএফ চৰকাৰ আহি আছে আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহলাৰী ছাৰ আহিব আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ বিভিন্ন মানে পদবী থকা ব্যক্তিসকলে আহিব ৰাইজৰ লগত মত বিনিময় কৰিব আৰু সাংবিধানিক যি অধিকাৰ দিয়া হ'ব তেখেতক সম্পূৰ্ণভাৱে তেখেতসকলক দিয়া হ'ব মেইন ইছ্যুটো হ'ল আমাৰ ইছ্যু তেখেতসকলৰ যদি এটা সমষ্টি নতুন হ'ব লাগিব চাব ডিভিজন ইয়াত বনাব লাগিব BCDC বনাব লাগিব আৰু তেখেতসকলৰ যিটো সাংবিধানিকভাৱে আমাৰ শিখ দলৰ ভিতৰত যিবিলাক অধিকাৰ দিয়া হৈছে তেখেতক সম্পূৰ্ণভাৱে অধিকাৰ দিয়াটোৱে আমাৰ দায়িত্ব হ'ব মোৰ মেইন ইছ্যু এইটোৱে হ'ব আমাৰ স্যার নতুনকৈ বিটিআৰত 15-16 হাজাৰ ভোটাৰ্ছ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আপোনাৰ পৰাজয় হোৱাটো নিশ্চিত বোলে ইউজি ব্ৰহ্ম ডাঙৰীয়াই মন্তব্য দাঙি ধৰিছে কি কয় চাওক তেখেতসকলৰ যিটো গহপুৰৰ বিষয়ে নলেজ নথকাৰ কাৰণে এইবিলাক কথা কৈ আছে গহপুৰটো মোৰ কাৰণে নতুন নহয় গহপুৰ মোৰ কাৰণে নতুন নহয় গহপুৰ ৰাইজৰ লগত যথেষ্ট মোৰ চিনাকি আছে আৰু যিটো তেখেতসকল গম পাব লাগে আমাৰ দনচি সমষ্টিত জনসংখ্যা হিচাপে যথেষ্ট ভোটাৰ্ছ হিচাপে যথেষ্ট আছে 1 লাখ ভোটাৰ্ছ আছে এই হিচাপে যদি চাব যায় আমাৰ দনচি সমষ্টিত যথেষ্ট মাইনৰিটি এৰিয়া আছে যথেষ্ট বড়ো ভোটাৰ্ছ আছে অন্য জনগোষ্ঠীৰ ভোটাৰ্ছ আছে তেখেতসকলে বিপিএফৰ প্ৰতি অন্য দলক চিনি নাপায় কাৰণ তেখেতসকলে আজিৰ ডেটত বিটিচিত 4বাৰ ইলেকশ্যন হৈ গ'ল একবাৰো জিতা নাই এইটো 5বাৰ ইলেকশ্যন হৈ যাব ইয়াত এইবাৰ আমি যিটো দেখিছোঁ ৰাইজৰ যিটো সঁহাৰি যোনটো গাঁৱত যায় তেখেতসকলে গাঁও যথেষ্ট আমাক আদৰি লৈছে ইয়াৰ কাৰণে দনচি সমষ্টিত আমি তেখেতক ফেক্টৰ বুলি নাভাবোঁ আৰু তেখেতসকলে দনচি সমষ্টিত 3 নম্বৰত থাকিব 2 নম্বৰত থাকিব নোৱাৰিব তেখেতসকলে